হেল্ল' গাইজ গুড আফটাৰনুন। কোৱাৰেণ্টাইন চেণ্টাৰত বৰ্তমান কৰোণা বেমাৰী বাঢ়ি আছে। কিন্তু গুড নিউজটো হ'ল কৰোণা মানে বৰ্তমান মৃত্যু নহয়, অলৰেডি বহুত মানুহে ভাল পাইছে আৰু বাকী থকা বেমাৰীখিনিকো আমাৰ ডাক্তৰবিলাকে অতি কম সময়ত যে ভাল কৰি তুলিব, সুস্থ কৰি তুলিব, তাৰে ওপৰত সম্পূৰ্ণ বিশ্বাসো আছে। অলপতে পাকিস্তানী কাকতি ফুৰিঙে আহি পেলাই যেনকৈ তাৰমানে আমাৰ খেতিপথাৰগিলা একদম টেকলা লাংটা কৰি থৈ গুচি গৈছে, সিনকে বৰ্তমান মাৰ্কেটত অতি ভয়ংকৰ ৰূপত আহিছে এটা বিষাক্ত তেজ পকা, যিটো তেজ পকাই একবাৰ কামোৰাৰ পিছত মানুহ মৰাটো নিশ্চিন্ত। যিটো বেমাৰৰ মানে যিটো পকাৰ প্ৰতিষেধক ইটাক গেলি তাৰমানে নাই। তো কি এই তেজ পকা ক'ৰ পৰা আহিছে? আমাক জংঘলত গেলি কামৰাব না ঘৰত কামৰাব বা আমি কি কৰা উচিত? তেতিয়াহ'লে শুনক, এই পকাটোৱে মানুহৰ শৰীৰত আমাৰ শৰীৰৰ যিকোনো পাৰ্টত কামৰাব পাৰে আৰু যেতিয়া আমাৰ শৰীৰৰ কোনোবা এটা পাৰ্টত এই পকাটোৱে কামৰৈ ফুটে ফেলে ভিতৰত সোমাই যাই ফেলে তেজটো শুহি খায়, যাৰ ফলত তীব্ৰ জ্বৰ, মূৰৰ বিষ, ঘূৰণি, বমি, ডায়েৰিয়া, অস্বাভাৱিক কিছুমান আচৰণ হৈ পেলাই মানুহটো অতি কম সময়ত মাৰা যায়। চবতকৈ ডাঙৰ ঘটনাটো হ'ল এই পকাটোৱে আমাৰ বডিৰ যিকোনো পাৰ্টতকৈ বেছিকৈ কামৰৈ আমাৰ মগজুত, মানুহৰ মগজুত, ব্ৰেইনত কামৰৈ। আৰু এই পকাটোৱে দিনতকৈ বেছিকৈ কামৰৈ ৰাতি শোৱাৰ সময়ত। মানুহ এটা শুই থকা আৰু তাৰমানে মৰি থকাৰ মাজত একো পাৰ্থক্য নাই। আমাৰ দিনৰ ভাগত যেতিয়া আমাৰ বডিত পিঁপৰা এটা বা কিবা সেনাহেন যেতিয়া উঠে, পুৰপুৰে উঠে কাৰণে আমি বস্তুটো থাপাৰ মাৰি পেলাই গুচাই দিওঁ, কিন্তু ৰাতি আমাৰ লগত কি হয় আমি একো গম নাপাওঁ। আৰু বৰ্তমান আমাৰ ভাৰতত গৰমৰ দিন, বহুত গৰমৰ টাইম চলি আছে। চ' গৰমত ৰাতি মানুহ পূৰা দুৰ্বল হৈ থাকে ন, তো ৰাতি টোপনিটো বহুত বেছি হয়, যাৰ ফলত আমাৰ লগত ৰাতি কি হ'ব পাৰে আমি একো গম নাপাওঁ। চ' আমি কি কৰা উচিত? তেতিয়াহ'লে শুনক, ৰাতি শোৱাৰ সময়ত ডেফিনেটলি মৰিখান টানক। আমাৰ বহুত মানুহ ৰাতি শোৱাৰ সময়ত মৰিখান নাটনে আৰু যাৰ ফলত এই বস্তুটো তাৰমানে ডাইৰেক্টলি আক্ৰমণ কৰিব পাৰে। এতিয়া ডাঙৰ ঘটনাটো হ'ল এই পকাটো বৰ্তমান আমাৰ ভাৰতত অহা নাই, বৰ্তমান ৰাছিয়াত ভয়ংকৰ ৰূপত বাঢ়ি আছে এই পকাটো। কিন্তু নাভাবিব যে আমাৰ ভাৰততো মানে নাহে। চীনত কৰোণা ভাইৰাছ সৃষ্টি হৈ পেলাই অতি কম সময়ত যিনকৈ গোটেই বিশ্বখন কাভাৰ কৰি ল'লাক, ৰাছিয়াত উৎপন্ন হয় এই পকাটো অতি কম সময়ত যে ভাৰত বা আমাৰ এগলা জেগাও নাপাব তাৰ কোনো মানে নাই। আৰু যদি আমাৰ এতিয়া আহে বা যদি সেনেকুৱা ধৰণৰ কিবা ঘটনা হয় আগতীয়াকৈ, মইতো আছে না ডেফিনেটলি কৈ দিম। যদি আপোনালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰক। যদি মোৰ ভিডিঅ'টো ভাল পালাক লাইক কৰক, শ্বেয়াৰ কৰক, কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন কেৱলটো মই আনিম ন। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ, লাভ ইউ অল।